Hello everyone, good morning. মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে 30 আগষ্ট আৰু আজি হৈছে জন্মাষ্টমী। মোৰ ফালৰ পৰা আপোনালোক সকলোকে জন্মাষ্টমীৰ ইয়াভৰা শুভেচ্ছা জনাইছো আৰু আজিৰ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো। এতিয়া ৰাতিপুৱা 9টা বাজিছে। কাপা ধুই পূজা পাঠ কৰি মেলি আজৰি হলো আৰু আবেলিলৈকে জন্মাষ্টমীৰ অকনমান পূজা কৰিম। মই নিজে যিখিনি সহজতে পাৰো আৰু সামৰ্থ্য অনুসৰি সেইখিনিকে কৰিম আৰু মই ইয়াতে বিশেষ একো পাবলৈ নাই। ইয়াতে মানে আমাৰ অসমীয়া নিয়ম অনুসৰি যিবোৰ লাগে যেনেকৈ তামোল পানে হওক বা কলপাত হওক সেইবোৰ একো পাবলৈ নাই। যিখিনি মই ইয়াতে পাওঁ সেইখিনিৰে মই ভগৱানৰ ওচৰত এখন শৰাই আগবঢ়াম। তাকে আপোনালোককো দেখুৱাম কেনেকৈনো কি কৰোঁ আৰু আপোনালোকে কেনেকৈ জন্মাষ্টমী পালন কৰিলে মোকো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে ব'লক দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। কি চাইছানো বেটা? দিয়া তাই কিতাপখনত এইবোৰ কালাৰিং বস্তু দেখিলে খুব ভাল পায়। তাই তেনেকৈ টাইম পাছ কৰি আছে। হাই এভৰিৱান, মই বাহিৰলৈ গৈছিলোঁ কাপোৰ মেলিবলৈ। বেটীক টোপনি নিয়াই থৈ তাইক জলপান খুৱাই টোপনি নিয়াই থৈ আহিলোঁ আৰু এতিয়া বাহিৰত মানে আজি ভাল ৰ'দ দিছে। আজি বতৰটো ভাল। অনদিনাটো সদায় বৰষুণে দি থাকে দেৰাদুনত, বিশেষকৈ বৰষুণ হৈয়ে থাকে প্ৰায়ে। গতিকে আজি বতৰটো ভাল, গতিকে কাপোৰ চাপোৰ যি আছে আজিয়ে মেলিব লাগিব। আৰু আজি খোৱা লোৱা বিশেষ নাই, ব্ৰত ৰাখিছোঁ আজি জন্মাষ্টমী উপলক্ষে। আৰু গতিকে আজি প্ৰসাদ অকণমান বনাম গধূলি আগবঢ়াবলৈ। কি বনাম আপোনালোককো দেখুৱাম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এইজনী আমাৰ বেটী ইয়াতে খেলি আছে। হেল্ল' বুজা, হেল্ল' হেল্ল', মই খেলি আছো বুজা, মই খেলি আছো। বুজাইছো বুজাইছো Tia, hi, how are you? Tia, Kelisa, tu kese no? Teacher. এতিয়া দুপৰীয়া 1টাই বাজিলে আৰু মই কাম বন কৰি মেলি এতিয়াহে আজৰি হ'লোঁ আৰু এতিয়া যাওঁ কেইটামান চুজিৰ লাৰু বনাম। এতিয়া ভগৱানৰ ওচৰত প্ৰসাদ হিচাপে আবেলি তাকে আগবঢ়াম আৰু কেনেকৈনো বনাওঁ আপোনালোককো দেখুৱাম। একেবাৰে সহজকৈ কম ইনগ্ৰেডিয়েণ্টছত আমি লাৰুকেইটা বনাম। তেনেহ'লে ব'লক কেনেকৈ বনাওঁ চুজিৰ লাৰুকেইটা আপোনালোককো এবাৰ দেখুৱাই দিওঁ। চুজিৰ লাৰুখিনি বনাবলৈ মই 1 কাপ চেনি লৈছোঁ। এইটো কাপৰ জোখাৰে 1 কাপ চেনি লৈছোঁ। এইখিনি ইয়াত দি দিম আৰু এই কাপটোৰ জোখেৰে আধা কাপ পানী দিম ইয়াতে। এয়া আধা কাপ পানী দিম। এইখিনি এতিয়া চেনিৰ ৰসটো এতিয়া আমি বনাই ল'ম। এইখিনি আঠা আঠা হোৱালৈকে আমি চেনিৰ ৰসখিনি বনাই ল'ম। ইয়াতে কেইটামান ইলাচি খুন্দি পেলাই দি দিছোঁ গোন্ধটো ভাল হ'বলৈ। এতিয়া এইখিনি ভালদৰে পকাই ল'ম। এইখিনি ইয়াতে বনাই আছোঁ। এইটো চাইডে চেনিৰ ৰসখিনি বনাই আছোঁ আৰু এইফালে এখন কেৰাহী পাতি দিছোঁ। ইয়াত মই 4 চামুচ ঘি দিছোঁ ডাঙৰ চামুচেৰে।
সেইটো কাপৰ জোখাৰে আমি ইয়াতে একাপ চুজি দিম এয়া একাপ চুজি এতিয়া আমি এইখিনি মিক্স কৰি চুজিখিনি কালাৰ চেঞ্জ হোৱালৈ আৰু এটা ধুনীয়া গোন্ধ অহালৈ আমি এইখিনি ভাজি ল'ম আমাৰ চেনিৰ ৰসখিনি ৰেডি হৈ গৈছে অকণমান উঠা উঠা হোৱালৈকে গলাই ল'লে হ'ব চেনিখিনি এয়া এনেকুৱা হৈছে এতিয়া আমি এইখিনি গেছটো অফ কৰি দিছোঁ এয়া আমাৰ চুজিখিনি ৰেডি হৈ গ'ল এটা ধুনীয়া গোন্ধ ওলাইছে আৰু অকণমান চুজিখিনি কালাৰটো চেঞ্জ হৈ গ'ল এতিয়া আমি ইয়াত অকণমান ড্ৰাই ফ্ৰুটছ দি দিম এয়া মই কাজু আৰু কিচমিচ লৈছোঁ এইখিনি ইয়াত মিক্স কৰি দিম এতিয়া আমি গেছটো অফ কৰি লৈছোঁ আৰু এই চেনিৰ ৰসখিনি আমি ইয়াত মিক্স কৰি দিম ভালকৈ মিক্স কৰি ল'ম এইখিনি এইখিনি আমি বেলেগ এটা বাচনত এতিয়া ট্ৰান্সফাৰ কৰি ল'ম এইখিনি আমি এটা বাচনত ট্ৰান্সফাৰ কৰি ল'লোঁ আৰু এইখিনি এতিয়া আমি অকণমান সেনেকৈ লৰাই থাকিম এইখিনি অকণমান শুকাই যাব এইখিনি চুজিখিনিয়ে চেনিৰ ৰসখিনি অকণমান এবজৰ্ব কৰিব তাৰপাছত অকণমান শুকান শুকান হ'লে লাড়ুকেইটা বনাবলৈ লাগিব এইখিনি আমাৰ এতিয়া অকণমান টাইট হৈ গ'ল এইখিনি এতিয়া আমি ভাজিব লাগিব আমি এতিয়া ধুনীয়াকৈ ভাঙি ল'লোঁ ভালকৈ গুড়ি হৈ গ'ল আমাৰ ধুনীয়া লাডু ৰেডি হৈ গ'ল তেনেকৈ আমি বাকীকেইটা লাড়ু বনাই লওঁ এয়া আমাৰ চুজিৰ লাড়ু ৰেডি হৈ গ'ল মই গোসাঁইৰ আগত আগবঢ়াবলৈ এনেকৈ সজাই লৈছোঁ আৰু আপোনালোকেও বনাই চাবচোন একেবাৰে সহজ হয় আৰু খাবলৈও খুবেই টেষ্টি হয় এতিয়া একাপ চাহ খাবলৈ ওলাইছোঁ এয়া মোৰ চাহ হাতত লৈ আছোঁ আৰু এতিয়া চাহকাপ খাই লৈ এতিয়া অকণমান ফুৰাই আনিম তাই গধূলি অকণমান ফুৰিব নাপালে মনটো খুব বেয়া কৰে গতিকে আজি যাবই লাগিব ফুৰিবলৈ অকণমান তেনেহ'লে এতিয়া চাহকাপ খাই লওঁ খাই লৈ উঠি আবেলি ফুৰিবলৈ যাওঁতে আপোনালোকক লগ পাই আছোঁ Hello. Hi dear. Hi dear. ये आपको खानी है ना? ये वो बोलो क्यूट है ना? क्यूट है ना? क्यूट है ना? হেল্ল' এভৰিৱান এতিয়া 9টা বাজিলে তেতিয়া আবেলি তাইৰ লগত ফুৰি মেলি আহি অকণমান ৰেষ্ট কৰিলোঁ আৰু এতিয়া এটা বস্তু দেখাম চাবচোন এয়া দেখিছেনে ইমান ধুনীয়াকৈ এখন থালি ওচৰৰ বাইদেউ এজনীয়ে এইখিনি সজাই মেলি মোক দি থৈ গৈছে জন্মাষ্টমীৰ কাৰণে এতিয়া মই আৰু ভাত নবনালেও হ'ব ইয়াতে খাম আৰু মই এতিয়া খাই লওঁ মই এতিয়া আৰু আমাৰ ধ্ৰিয়াও ওচৰতে বহি আছে এইজনী হাই বুলি কোৱা হাই
আমি খানা খাম এতিয়া খাই মেলি আজৰি হ'লোঁ এতিয়া তাই টোপনি গ'ল বেটি ধুনীয়াকৈ টোপনি গৈ আছে আৰু আমিও এতিয়া শুই থাকিমগৈ আৰু গতিকে আজিৰ ব্লগটো আমি ইয়াতে সামৰিছোঁ যদি মোৰ ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তেনেহ'লে আজিলৈ আহিছোঁ নতুন এটা ব্লগত পুনৰবাৰ আপোনালোকক লগ পাম তেনেহ'লে আজিলৈ ব্লগটো সামৰিছোঁ থেংক ইউ এভৰিৱান গুড নাইট